আইছা না আহা নাই হে মা আমি যাই আছো আমি যাওঁতে অলপ দেৰি হ'ব নৰেন দোকানৰ পৰা 1 কেজি মাংস আনি থবিচোন দে বাবা হ'ব দে বেছি জোৰত গাড়ী নচলাবি লাহে লাহে আহি থাক মা ইতা মই সৰু হৈ থকা নিদো তুই বেকাৰ টেনচন লৈ আছে মই যামতো ঘৰো টেনচন কি নলমে হাজাৰ হলেও তোৰ মই মা দেছো তাতে আৰু দুটা তই লগ লৈ আহিবি দে হ'ব দে ফোনটো ৰাখ মা আগত ফোনটো কিয় কাটলি দাদা আৰু মই কিবা বস্তু টান মাৰিম বুলি ভাবছিলো কি বস্তু আনবা লাগে আনব দে দাদা ইমান দিনৰ মূৰত ঘৰত আহিব কি বস্তু আনবা লাগে আহিলে কবি দে দাদা হ'ব দে তই সদায় পুতাৰ ফালে থাকা সদায় হ'ব দে মই টিউচনক যাওঁ লিপ্তিৰ লগত দাদা আহিলে আনবা যাবা কবি দে যা মই কম যা দাদা আহিলে আনবা কবি তো আর হয়েছে যদি যো দে বহ চাহ কৰি আছা চাহ খাই আমাক বোলে আপি দেখো এই দুহাৰ গাঁও অহাৰ পাছত নেনো না কি মা চাহ আহিছি নাই পল আহিছি যাব লাগে দে বাবু মই চাহ খাওঁ চাহ আহিলে বাবা তই বলা যাওঁ দিও বহুত দেৰি হ'ল দে মা চকৰ পৰা আহোঁ ভাতখিনি ৰান্ধি থোৱা অলপ দেৰি হ'ব বলা দা গুৱাহাটীত থকা দেচোন বহুত ডাইলগ দিছিলে দুহাৰগত বোলে আপিয়ে আপি ৰচোন অলপমান বাপত এটাই ধান্দা দেখোন অলপ ভাল হ'ব শিকচোন আহি আছে মই ধৈৰ্য ধৰ গুৰুদেৱ আপুনি কি কথা কৈ আছে গুৱাহাটীত থকা দেচোন ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছিলে হিৰক দেখছে হে ফেক এতিয়া বৰ্তমান আমাৰ এলেকাত আছা গোটেই কথাটো বুজি চাবি ভাগ্য ভালে আইছি ভৰিতো নহিয়ে মোৰ গাঁৱৰ অলপ সন্মান ৰাখবি তো দুটাই কথা নাই সিহঁতি চাইছোহে আমি সন্মানটো ৰাখি আছো না এই কথা দেখোন আমাৰ ঘৰ সম্পত্তি নহয়ে জকে ডাঙৰা মাজনী আমাৰ ফালে চাই যা হে কিয়ে বলৰা আমাকচোন হাত দিতে একেবাৰে কামটো কৰি ফেললে আমাৰ গাঁৱৰ সম্পত্তি নহয়ে তুই যদি আপি যাবা খুজিছা মোৰ পাৰ্মিশ্যন ল'ব লাগিব হেল্ল' মই দোকানত আছো মই আনবা যাম দে হ'ব দে মই যাই আছো অলপ বা মই ভণ্টিক লৈ আহিম দে যা আমি আপি চাম যাওঁ কি বুদ্ধি মালিছি চাচো বন্ধু বাইক আমাৰো আছে তোৰ হেই মই 4 চকিয়াত নিমে তই কি বাইকত না কথা ক কি তোন কথা কয় মই 4 চকিয়াতে লৈ যাম এনে মাল পালি আমাৰ বসিতা কিন্তু নেই ভণ্টি ঘূৰি চাইছো একবাৰ হেড দেখি এইটো আমাৰ ভণ্টিয়ে তুমি কি কৰিলি